হেল্ল' এভৰিৱান, গুড মৰ্ণিং। প্ৰথমতে মই ইন্দিৰাই আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবৰীয়া বিশেষত মইনো কি ৰান্ধিব লৈছোঁ তাকে দেখাওঁ বুলি এই ভিডিঅ'টো বনালোঁ। নহ'লে পলম নকৰি আজিৰ ৰেচিপিটোলৈ আগবাঢ়ো ব'লক। আপোনালোকে দেখিলেই মই আগতেই তিয়াই ৰখা বগা সৰিয়হখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই দিছোঁ আৰু লগত কেইফুটমান নহৰু আৰু এটা জলকীয়া কাটি দিছোঁ। আপোনালোকে চাগে দেখি গমেই পাইছে মই আজি কি ৰান্ধিব লৈছোঁ। আজি মই ৰান্ধিব লৈছোঁ ভাপত দিয়া মাছ, একেবাৰে সহজ আৰু সাধাৰণ পদ্ধতিত। আপোনালোকে যদি এবাৰ বনোৱা নাই নিশ্চয় বনাই চাব বুলি আশা কৰিলোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই লৈ ইয়াত জোখৰ পৰিমাণৰ নিমখ, অলপ ৰেড চিলি পাউডাৰ, কেইটোপালমান নেমুৰ ৰস আৰু অলপমান হালধি দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াত কেইখিলামান মান ধনিয়া পাত কাটি দিম। আপোনালোকে পাৰিলে পিঁয়াজৰ পাত নতুবা ধনিয়া পাতো দিব পাৰে। মোৰ ওচৰত নাছিল সেইবাবে মই দিয়া নাই। আপোনালোকৰ ওচৰত যদি আছে আপোনালোকে দিব পাৰে। এইখিনি ভালদৰে মিক্স হোৱাৰ পাছত আমি ইয়াত এতিয়া মাছ কেইপিচ এপিচকৈ ইয়াত দি দিম। আৰু এটা কথা মন কৰিব, মাছ কেইপিচত যাতে এই পেষ্টটো ভালদৰে সান খাই যায়। এতিয়া মই এইখিনি আধা ঘণ্টা নতুবা 45 মিনিটৰ বাবে ৰেষ্ট কৰিবলৈ দি আপোনালোকক একেবাৰে সহজ আৰু অতি কম সময়ত হোৱা কণীৰ এটা ভাপত দিয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। এই ৰেচিপিটোৰ বাবে পোনপ্ৰথমে মই বাতি দুটাত অলপমান মিঠাতেল দি ভালদৰে মিলাই তাৰ ওপৰত জোখৰ পৰিমাণৰ নিমখ দি এতিয়া ডিম দুটা ভাঙি দিছোঁ। ডিম দুটা ভাঙি দিয়াৰ পাছত ইয়াত অলপমান মান ধনিয়া দি দিছোঁ। আপোনালোকৰ যি ইচ্ছা সেইটো দিব পাৰে। আনফালে মই এখন কেৰাহীত অলপমান পানী দি তাৰ ওপৰত এই বাতি দুটা দি দিছোঁ। বাতিকেইটা দিওঁতে আপোনালোকে সাৱধান হ'ব, হাতত গৰম পানীও লাগিব পাৰে। আপোনালোকে বাতিৰ সলনি টিফিন বাতিও ইউজ কৰিব পাৰে। এই ভাপত দিয়া কণীৰ ৰেচিপিটো একেবাৰে সহজ আৰু অতি কম সময়তে হোৱা এটা ৰেচিপি। প্ৰথমৰ পৰা শেষলৈ এই ভিডিঅ'টো চাব আৰু এবাৰ হ'লেও বনাই খাব বুলি অনুৰোধ জনালোঁ। আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু এনেদৰে চাওঁতে কিন্তু সাৱধান হ'ব আৰু অলপমান গেছটো কমাই ল'ব, নহ'লে হাতত গৰম ভাপটো আহি পুৰিব পাৰে। কিমান সুন্দৰকৈ চাৰিওকাষটো এৰি গৈছে আপোনালোকে দেখিছে নহয়। এতিয়া মই এখন চামুচেৰে লাহেকৈ ডিমটো ওলোটাই দিছোঁ। এয়া অলপ ভাগিছে, আপোনালোকে সাৱধানে কৰিব। আজি মোৰ এই ভাপত দিয়া কণীৰ ৰেচিপিটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এনেকৈ বনালে খুবেই হেল্ডি আৰু অন্য এটা টেষ্ট আহে। আপোনালোকে এবাৰ বনাবচোন। আনফালে মই এটা টিফিন বাতিত অথনি মেৰিনেট কৰি ৰখা সৰিয়হৰ সৈতে মাছৰ পিচকেইটা লাহেকৈ টিফিন বাতিটোত দি দিছোঁ। এতিয়া মই এই থাকি যোৱা পেষ্টটো মাছ কেইপিচৰ ওপৰত গোটেইখিনি দি দিছোঁ। আনফালে এটা পিঁয়াজ কাটি লৈ মই ইয়াৰ ওপৰত দি দিছোঁ। লগতে অলপমান মান ধনিয়া, কেইপিচমান জলকীয়া আৰু অলপ কেঁচা মিঠাতেল, ওপৰত কেইফুটামান নহৰু দি ভালদৰে ঢাকোন মাৰি সেই একেখন কেৰাহীতে মই বহাই দিছোঁ। আনফালে অথনি বনাই থোৱা ভাপত দিয়া কণী এটা এখন প্লেটত লৈ আপোনালোকক কাটি দেখাওঁ বুলি উলিয়াইছোঁ। চাওকচোন কিমান সুন্দৰ হৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ গোল হৈছিল আৰু ভিতৰখনো খুব সুন্দৰকৈ সিজিছে। ৰ'ব মই আপোনালোকক ভালদৰে দেখাইছোঁ। এয়া দেখিছেনে কিমান সুন্দৰকৈ সিজিছে। ইফালে ভাপত দিয়া মাছো প্ৰায় হ'বৰ হ'লেই। টিফিনৰ সাঁফৰটো খোলোতে কিন্তু সাৱধানে খুলিব আৰু এনেদৰে এডাল কাঠি লৈ আপোনালোকে সিজিছে নাই এবাৰ চাব পাৰে। এয়া দেখিছেনে কিমান সুন্দৰকৈ হৈ গৈছে। আপোনালোকৰ ছানডে স্পেচিয়েল এই ৰেচিপি দুটা কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। ছানডেৰ বিশেষ এই থালিখনত থকা এই ৰঙালাওৰ পিটিকাৰ ৰেচিপিটো যদি আপোনালোকক লাগে তেনেহ'লে মোৰ শ্বৰ্ট ভিডিঅ'ত দি থোৱা আছে, সেইটো চাবলৈ নাপাহৰিব। এই ৰেচিপিকেইটাৰ সৈতে ছানডে স্পেচিয়েল থালিখন আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা আশাৰে। বাই বাই।